মানে সেইফালে এটা এই সেইফালে এ চি এটা আছে থাকলে মানে এই এ চিৰ আপোনাৰ হেৰি কপাৰৰ তাৰটোত যে থাকে পাইপটো সেইটো কাটি লৈ গৈছে মানে। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই কাৰণ গমটো পাইছে মই মানে এইকেইদিন ৰেপিডো মাৰিব যোৱা নাই। এতিয়া মই ডিউটি কৰি আছোঁ চিকিউৰিটি আপোনাৰ এইটো কোম্পানী, এইটো চাব পাৰে এইটো সেইকাৰণে ৰেপিডো চেপিডো মাৰিব যোৱা নাই। মানে আজিকালি গাইজ কি হৈছে ভাড়াই নাপোৱা হৈছে, মানে চলি বহুত হৈ গৈছে না, সেইকাৰণে ভাড়াই নাপায় আৰু সেইকাৰণে আৰু এইটোত সোমাই গ'লোঁ। এতিয়া নাইট ডিউটি কৰিছোঁ এইকেইদিন, মানে নেক্সট সপ্তাহত আকৌ মৰ্ণিং কৰিম। মানে গাইজ ৰেপিডোৰ কথাটো আপোনালোকে গমেই পায় বা কিমান ঘণ্টা ডিউটি কৰিলে বা কিমান টকা ইনকাম হয় বা তাতে খৰচা কিমান হয়। মই আজি আপোনালোকক দেখাই আছোঁ যে চিকিউৰিটি ডিউটিত কি কৰিব লাগে মানে, বা ৰাতিটো মই কি কৰি পেলাই পাৰ কৰোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো গাইজ এইটো হৈছে আমাৰ চিকিউৰিটি ৰুম। অলপ বাহিৰৰ ফালে আছিলোঁ, এতিয়া অলপ টাইম যাই পেলাই বহোঁ, অলপ লেখা কাম অলপ আছে সেইকাৰণে কৰোঁ অলপ। মানে এনে বহি থাকিলে টোপনি লাগে নে ৰাতি, মেইন কথাটো হৈছে এইটো। এখন চকী মোৰ টাইমটো চাব পাৰে কেতিয়া বাজিছে না 1:30 বাজিল। তো গাইজ এতিয়া অলপমান লেখা কাম আছে এখানি কৰি লওঁ বাৰু। 3টামান বজাত মানে একবাৰ ৰাউণ্ড মাৰিব যাম, তেতিয়া আপোনালোকক দেখাই আছোঁ। মানে এতিয়া আমি কোম্পানীৰ চাৰিও চাইডে ৰাউণ্ড মাৰি আছোঁ। মানে অলপ 10-15 দিনমান আগতে আৰু ঘটনা এটা হৈ গৈছে। এই ইয়াতে এ চিবিলাক দেখিছে না, তাৰে পাইপ মানে চোৰ কৰি লৈ গৈছে। আৰু আপোনাৰ এই ল'ৰাও কিছুমান মাজে মাজে ৰাতি পলাই থাকে না, সেইকাৰণে এনেকৈ ৰাউণ্ড মাৰি থাকোঁ মাজে মাজে টাইম পাই। এই সেইটো চাইডেদি এই লাইটটো জ্বলি আছে দেখিছে না, মানে সেইফালে এটা এই সেইফালে এ চি এটা আছে থাকলে মানে এই এ চিৰ আপোনাৰ হেৰিৰ কপাৰৰ তাৰটোত যে থাকে পাইপটো সেইটো কাটি লৈ গৈছে মানে। মই জইন কৰাৰ আগতে আৰু মই জইন কৰাৰ আপোনাৰ এসপ্তাহমান আগতে কাটি লৈ গৈছে। এতিয়া বাৰু ভালকৈ চাই আছোঁ অলপ, যাতে ক'তো একো নহওক। আৰু এই ৰাস্তা দি আহিলে মানে অলপ ওচৰ হয়, যদি এই কোম্পানীৰ ভিতৰেদি যাওঁ মানে বহুতখিনি ঘূৰি যাব লাগে, সেইকাৰণে এফালেদি আহি মাজে মাজে চাই থাকোঁ। গেছ পোহৰ হ'লে আৰু 6টা বাজিল, এতিয়া আৰু 1 ঘণ্টা আছে আৰু মানে 7টা বজাত ডিউটি খতম হ'ব। তো মানে এয়াই আছিল আৰু ডিউটি আমাৰ চিকিউৰিটি ডিউটি বুলি কওঁতে কি অলপ এই লেখা মেলা কাম থাকে, মানে দিনত অলপ কাম বেছি থাকে, মানে ৰাতি অলপ কম কাম আৰু মানে এনেকুৱা। আপোনালোকক কমেণ্ট কৰি জনাবচোন ৰেপিডোৰ কামটো বেছি ভাল নে এইটো কাম বেছি ভাল। মোৰ হিচাপত মানে এইটো মই অলপ বেছি ভাল পাইছোঁ, কাৰণ ইয়াতে চাই বৰষুণ দিলেও কিবা দিলেও মানে আহি কিনে বহি থাক দৰমহাটো মাহৰ মূৰত পাই যাম। কিন্তু ৰেপিডোত আকৌ আপোনাৰ বৰষুণ দিলে পানী হয়, তাৰপিছত আকৌ আপোনাৰ বৰষুণ দিলে কাষ্টমাৰবিলাকো যাব নোখোজে দিলে সেনেকৈ ভাড়া নাপায় না, সেনেকৈ হ'লে নিজৰ লছ হয়। এতিয়া ইয়াতে কথা নাই আৰু বৰষুণ দিলেও কিবা দিলেও দৰমহাটো পামেই সেইটো মাহৰ মূৰত, খালিকৈ ডিউটিত আহি থাকিলেই হ'ল। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।